আসসালামু আলাইকুম আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ আগত স্বাগতম গুড মৰ্নিং ৰাতিপুৱা উঠি সৰু মইনাইয়া বিস্কুট খাই আছে কলে ভাৰিছা ৰেডি হ'ল ক'ত যাব স্কুলত যাম ভাৰিছাক নিবলে বেগ কোৱা মই আহিলো ভাৰিছা কৰিব মই ভাৰিছা ফ্ৰেণ্ড হয় কাইছে মোক স্কুলত লৈ যাবলৈ মই ৰেডি হৈ গলো আৰু ইফালে মই ব্ৰেকফাষ্টৰ কাৰণে চাহ পেটিছ আৰু পিঠা ৰেডি কৰিলোঁ এতিয়া পিঠা আৰু পেটিছেৰে ব্ৰেকফাষ্ট কৰিম আৰু ইফালে ভাৰিছাৰ পাপাও বহি লেকচাৰ মাৰি আছে লেকচাৰ মাৰি চাহ খাই আছে আৰু সৰু মইনা আছে মোৰ পিছত তাই শুনি আছে আৰু চাই আছে তাইক খুৱাই ল'লোঁ বিস্কুট ইয়াত চাই আছে পাছত লাঞ্চৰ কাৰণে ৰেডি কৰিম আজি লাঞ্চৰ কাৰণে বনাম লাও পাত আৰু মোৱা মাছ আৰু লাও পাতৰ হাতে বনাম মই আগতে লাও পাতখিনি ভালদৰে ধুই লৈছোঁ মাছখিনি মই আগতে কাটি চাফা কৰি ফ্ৰিজত ৰাখি লৈছিলোঁ এয়া মোৱা মাছখিনি এয়া শাক আৰু মাছখিনি মই ৰেডি কৰিলোঁ আদাখিনি মই শাক বনাম আৰু আদাখিনি মোৱা মাছ দি বনাম এইকেইটা মই শাক বনাম আৰু সেইকেইটা মই মোৱা মাছেৰে বনাম সেয়া মোৱা মাছৰ কাৰণে শাক লৈ ল'লোঁ এইকেইটা মোৱা মাছ আৰু লাও পাতৰ শাক দি বনাম আৰু এইকেইটা মই এনেই শাক তেলত দি শাক বনাম এই আমাৰ চানু মানুহ তাত বহি আছে না তুমি ইয়াতে বহি থাকা এইফালে বহালো শাক সিজাবলৈ দিলোঁ তাই ইয়াতে বহি বৰিং হৈ গৈছে আৰু বহিব নোখোজে তাইক দি দিলোঁ চাবিনাৰ কোচত তাই অলপ ফুৰাই লৈ আহিব ৰাস্তাত গ'লে অলপ ভাল পায় লাও পাতখিনি সিজাবলৈ দিলোঁ আৰু এতিয়া মোৱা মাছকেইটা লাও পাতেৰে বনাম আগতে কেৰাহীত তেল অলপ দি দিলোঁ তেলখিনি অলপ গৰম হ'বলৈ দিলোঁ এতিয়া পিঁয়াজ কেইটামান দি দিম তেলখিনি গৰম হৈ গ'ল এতিয়া পিঁয়াজ কেইটামান দি দিলোঁ মই একদম চিম্পুল ধৰণে বনাওঁ একদম সাধাৰণভাৱে বনাওঁ এতিয়া দি দিম অলপ জিৰা আৰু হালধি গুড়ি আৰু অলপ শুকান জলকীয়া গুড়ি দি দিম এতিয়া দি দিম অলপ নিমখ আৰু দি দিলোঁ পানী এতিয়া ইয়াৰ মোৱা মাছকেইটা দি দিলোঁ ইয়াত
এতিয়া লাও পাতখিনি মোৱা মাছখিনি দি দিম। আৰু ইফালে শাকখিনিও সিজোৱা হৈ গ'ল। এতিয়া শাকখিনিও উঠাই পেলাই তেলত দি দিম শাকখিনি। এতিয়া শাকখিনি উঠাই ল'লোঁ। এতিয়া শাকখিনি মই তেলত দি দিম। শাকৰ কাৰণে ইয়াত নহৰু, পিঁয়াজ আৰু কেঁচা জলকীয়া লৈ ল'লোঁ। এতিয়া তেলত দি দিম। ইফালে মইনাৰ এক্সাম আছে, মইনা স্কুল যাবলৈ ৰেডি হ'ল। এতিয়া শাকখিনি ইয়াত তেলত দি দিম। শাকখিনি দি দিলোঁ তেলত। আৰু দি দিলোঁ অলপ নিমখ। মোৱা মাছৰ তৰকাৰীখিনি ৰেডি হৈ গ'ল। আৰু এইফালে শাক বহাই ৰাখিছিলোঁ যে শাকো ইয়াত ৰেডি হৈ গ'ল। সৰু মইনা আছিলে চাবিনৰ কোচত, সৰু মইনা টোপনি গ'ল। এতিয়া তাৰ বিচনাটো ৰেডি কৰোঁ। তাই শুই যাব এতিয়া। তাক শুৱাই থৈ পেলাই বাকীখিনি কাম কৰিব লাগিব। ভাইচো স্কুলত গৈছে, ভাইচো স্কুলৰ পৰা আহিছে আৰু সৰু মইনা বিচনাটো আগতে ৰেডি কৰোঁ। এতিয়া দিব লাগিব গাৰুটো। গাৰু তাৰ বিচনা ৰেডি হৈ গ'ল। তাইক আনি পেলাই শুৱাম আৰু আনো। সৰু মইনাক খুৱাই পেলাই এতিয়া বাকীখিনি কাম কৰিম। পোৱালীকেইটা টোপনি গ'লেহে মাকে অলপ ৰেষ্ট ল'ব পাৰে, ভালদৰে কাম কৰিবও পাৰে। নহ'লে সিহঁতে দিগদাৰি কৰি থাকে। অলপ কাম কৰিবলৈ বহুত লেট হয়, অলপ ৰেষ্ট ল'বলৈও বহুত দিগদাৰ হয়। এতিয়া শুৱাই পেলাই বাকীখিনি কাম কৰিম। ভাইচে স্কুলত গৈছে, স্কুলৰ পৰা এতিয়া অহা নাই। 1:30 বজাত ছুটি হ'ব। ভাইচে আহিলেহে পাছত লাঞ্চ কৰিম। আজিলৈ এইখিনিতে। আল্লাহ হাফিজ।